গৰুকেইটা দি যাইছো তুই যা মা মই যাওঁ সিম্পল প্ৰেজেন্ট টেন্সৰ পিছত আমি আলোচনা কৰিম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স সিম্পল প্ৰেজেন্ট টেন্সত আমি যেনেদৰে আলোচনা কৰিছিলোঁ ইয়াৰ ব্যৱহাৰ অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সত কোনো এটা কাম সাধাৰণতে কৰা বা হোৱা বুজালে ইয়াক সিম্পল প্ৰেজেন্ট টেন্স বুলি কোৱা হয় এইবাৰ পাম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স যেতিয়া কোনো এটা কাম চলি থকা বুজায় কণ্টিনিউয়াছলি চলি থকা বুজায় সেই কাৰ্যটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত ধৰা হয় এই টেন্সত বৰ্তমান সময়ত কাৰ্যটো কণ্টিনিউয়াছলি চলি থকা বুজাব লাগিব তেতিয়াহে আমি ইয়াক কম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স বুলি তোমালোকে আগতে পাইছা ইয়াৰ সম্পৰ্কে অমিত তুমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো বুজি পাইছানে পাইছোঁ ছাৰ ঠিক আছে তোমালোকক আজি মই এই সম্পৰ্কে বুজালোঁ অহাকালি পুনৰ লগ পাম আজিলৈ ইমানে ধন্যবাদ তোৰ টিউশ্যনৰ বহিটো দিবাচোন মই লিখি ল'ম মিঠু নাচন মীনাক্ষীয়ে তোমাক বহু দিনৰ পৰা কথা এটা ক'ব দি আছে কি পিছে কথাটো কোৱা মীনাক্ষীয়ে তোমাক বহুত ভাল পায় আৰু সি তোমাক ক'বলৈ লাজ কৰে খা বাবা বানপানীৰ কাৰণে ধান পইচাখিনিও আনবা নোৱাৰিলোঁ সুদা ভাতকে খা আজি মীনাক্ষী কথাটো সঁচাই নে ঘৰৰ কথাটো গমেই পোৱা আমি দুখীয়া ঘৰৰ ল'ৰা যেন মোক এৰি নোযোৱা আৰু হ'ব দিয়া কেতিয়াও নাযাওঁ তোমাৰ বাবে মই মোৰ বাবে তুমি অহাকালিৰ পৰা স্কুলত তোমাকতো আৰু লগ নাপামেই হ'ব দিয়া ভালদৰে পৰীক্ষা লিখিবা ঠিক আছে তুমিও লিখিবা ৰিজাল্ট কেনে হলো মিত আৰু মীনাক্ষী আমাৰ ভালে তোৰ কি হ'ল কিবা ক্লাছ কৰিলা আৰু পিছে এতিয়া ক'ত এডমিশ্যন ল'বা ঘৰৰ পৰা দেউতাইতো মোক হোষ্টেলত থোৱাৰ কথা কৈছে পিছে তুমি এডমিশ্যন ল'ব পাৰো না নোৱাৰো বা মায়ে দিলেহে ল'ব লাগিব মই পিছে চাকৰিহে কৰিব বিচাৰোঁ ঘৰৰ পৰিস্থিতি চাই আৰু তোমাক সুখী কৰি ৰাখিবলৈ তুমি কিন্তু ঠিক কষ্ট কৰিলা দেই ইমান ধৰিলা এতিয়ালৈ চাকৰি পোৱা নাই পিছে এতিয়া মীনাক্ষী আছে নাই হেল্ল' অমিত হেল্ল' মীনাক্ষী কোৱা তোমাৰ ইণ্টাৰভিউ দিছিল যে কেনে হ'ল মোৰ ইণ্টাৰভিউ ভাল মই তোমাক পিছত ফোন কৰি আছোঁ ৰ'বা হা দে বাৰু হ'ব দে Touch my heart and heal me, honey. Touch my heart and lift my life. Touch my heart and feel me, honey. Touch my heart and show me another world. Touch my heart and heal me, honey. Touch my heart and lift my life.
আজি কিয় মনে নাছে চিনাকি চিনাকি লাগে তোমাকে দুচকুতে তোমাৰে সিঁচি দিলো মৰমকে চিনাকি হেল্ল' অঁ কোৱা আছোঁ দিয়া ভালেই অঁ বাকী কোৱাচোন তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল নে এইবাৰো সেই আগৰ নিচিনা একেই হ'ল এনেকুৱা হ'লে আৰু নহ'ব জানা মই তোমাক এৰিব লাগিব দিয়া হ'ব দিয়া পাই আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা অমিত কিয় মাতিছা তুমি মোক আজিকালি কিয় ফোন মেছেজ নকৰা হৈছা সেইবোৰ তুমি পাহৰি যোৱা কাৰণ মই এতিয়া আন এজন ল'ৰাক ভাল পাওঁ প্লিজ তুমি মোক পাহৰি যোৱা ৰবাচোন মীনাক্ষী টুকুৰা টুকুৰে ভাঙিলা কলিজা নুবুজিলা মৰম মানে কি দুচকুতে সপোন কিয় সিঁচিছিলা সঁচা মৰম নাছিলে যদি অমিতা এইখন তোমাক দিব দিছে অমিত ইমান ফূৰ্তি কৰি আহিছা যে অ ভাই মোৰ চাকৰি হ'ল হয় নেকি দে ভালে আছে দে মা যা মোৰ বাপা ভালকে থাকি মোৰ বাপা ভালো করে জীবনে ভালকে থাকিলে বাপা মোৰ বাপা যা বহায় চল বল গাড়ি ওটা মিছে আকান্দার বাবা গয়া আই ফের মিটক থবলৈ গৈছে চাকৰি ভাল নহয় হয় নেকি মই আহো দিয়া কেতিয়া আহিলা আজি যোৱাকালি আবেলি হ'লো আকৌ ধৰা কাৰণে আৰু ফুৰিবলৈ নাহিলে কালি কি কৰিছা তোমালোক পিছে আমি আৰু ইউটিউবত কাম কৰি আছোঁ বনৰীয়া আমাৰ ইউটিউব চেনেল এটা আছে বনৰীয়া ইউটিউব চেনেলত কাম কৰিছা মই চাওঁ ভিডিঅ'বিলাক ভাল হয় খুব হয় বাইকখন দিয়াচোন তোমাৰ মই এঠাইৰ পৰা ফুৰিব আহোঁ অলপ
শুনাচোন তোমাকে কৈছো তোমাৰ নামটো কি নেহা তোমাৰ ঘৰটো কোনফালে ঘৰটোৱে আমাৰ পিছে কিয় লাগে নাই এনে চিনাকি বাবে বন্ধু এনে চাকৰি কৰি কেনে লাগিলে চাকৰি এনে জাগা চাগা মানে বহুত ধুনীয়া কিন্তু বহুত কষ্ট ট্ৰেইনিঙত বহুত কষ্ট এনে বাহিৰা পৰিৱেশ খুবেই অমিত কেতিয়া আহিছা সেইদিনাৰ কথাটোৰ বাবে চৰি হা মোক বেয়া নাপাবা তুমি ইয়ালৈ কিয় আহিছা মই তোমাৰ জীৱনলৈ ঘূৰি যাব বিচাৰিছো মই তোমাৰ ওচৰলৈ ঘূৰি যাব নোৱাৰোঁ আৰু আগলৈ যাতে কোনো ল'ৰাক তুমি এনেকুৱা নকৰা অমিত চোৱা এনেকৈ আঘাত দি চৰি কোৱাটো খুব সহজ কিন্তু আঘাত পাই ইচ্ছুকে কোৱা খুব কঠিন হয় কি কথা আছে কোৱা শুনিবলৈ ইমান মন নে নহয় মানে ঘৰলৈ সোনকালে যাব লাগিব যে নেহা তোমাক সদায় লগ পাবলৈ মন যায় আমি লগ পোৱা এসপ্তাহ হোৱা নাই সদায় লগ পাব পৰা ছোৱালী হয়নে নহয় আপুনি জানে কেতিয়াবা এজনে আনজনৰ লগ গোটেই জীৱন থাকিও হয়তো বুজি নাপাব পাৰে আৰু কেতিয়াবা সম্ভৱ মাত্ৰ একপল দৃষ্টি মই যাওঁ তুমি একো নকলা যে কিছুমান কথা নোকোৱাকে বুজিব পাৰি নিলিম নিলিম মৰম বুকুত সপোন সপোন দুচকুত প্ৰণয়ে প্ৰণয়ৰে নৈ হৈ তেজে তেজে শিৰে শিৰে বৈ বিয়পিম তোমাৰ গভীৰলৈ নিলিম নিলিম মৰম কোন আপোনালোক কিয় বা আহিলে আপোনালোকৰ পৰিচয়টো দিয়কচোন নমস্কাৰ মোৰ নাম অমিত দাস মই টুকুৰা পৰা আহিছোঁ পিছে আপোনালোক বা কিয় আহিলে কওকচোন আমি আপোনাৰ ছোৱালীক চাবলৈ আহিছোঁ এখেতে আপোনাৰ ছোৱালীক ভাল পায় এখেত কি কৰে মই চাকৰি কৰোঁ যদি আপুনি সন্মতি আছে তেনেহ'লে মই অহা মাহত আপোনাৰ ছোৱালীজনী লৈ যাব বিচাৰোঁ মানে এই মাহত মই 10 দিনৰ বাবেহে ছুটীত আহিছোঁ কিন্তু আপুনি চিন্তা কৰিব লগা একো নাই মোক মাত্ৰ আপোনাৰ ছোৱালীজনীহে লাগে পিছে খুৰা কি কয় ইমান সৰু সৰু ল'ৰা পাইছোঁ এতিয়া মোৰ ক'ব লগা একো নাই ছোৱালী যদি একো আপত্তি নাই দিয়ক পিছে খুৰা আমি নমস্কাৰ খুৰা মোৰ বাবে ৰখি থাকিবা মই অহা মাহত আহি তোমাক লৈ যাম ঠিক আছে মই প্ৰতিশ্ৰুতি দিম Touch my heart and heal